জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক মূল অধিৱেশনৰ আজি লাইখুঁটা স্থাপনৰ কাৰণে যি প্ৰস্তুতি চলি আছে তাৰ আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া লাইখুঁটা স্থাপনৰ অহাকালিলৈ যি ভোজনালয় হ'ব, ভোজনালয় আমি এয়া পৰিৱেশ আপোনালোকৰ সামগ্ৰিক পৰিৱেশ আপোনালোকৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক যি মূল অধিৱেশনৰ কাৰণে অহাকালিলৈ লাইখুঁটা স্থাপন আছে। এই লাইখুঁটা স্থাপনৰ কাৰণে অহাকালিলৈ যি ভকতসকলৰ সমাগম হ'ব তেখেতসকলক ভোজন কৰাবৰ কাৰণে এয়া ৰন্ধনালয় ভোজনালয় আমি আপোনালোকক সামগ্ৰিকভাৱে গোটেই পৰিস্থিতি দেখুৱাব বিচাৰিছোঁ। ইয়াত অতি কমেও 500জন ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৰে আগত। অকণমান আগলৈ আমি ভোজনালয় দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল ভোজনালয়, অকণমান আগত আমি ৰন্ধনালয় দেখুৱাবলৈ চেষ্টা কৰিম। কল্যাণ সমিতি, এয়া আইমাতৃ কল্যাণ সমিতিৰ আইসকলে এয়া শাক পাচলি কটাৰ যি পৰিৱেশ এয়াকো আপোনালোকৰ মাজত আমি সামগ্ৰিকভাৱে দেখুৱাব বিচাৰিছোঁ। আৰু তাৰ কাৰণে আজি যিসকল কৰ্মীয়ে বিভিন্ন কামত নিয়োজিত হৈ আছে তেখেতসকলক ভোজন কৰাবৰ কাৰণে আৰু আজি যি সন্ধ্যা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত সভাৰ কাৰণে এয়া বিশেষভাৱে ৰন্ধন কাৰ্য চলি আছে। আইসকলে এয়া প্ৰসাদৰ কাৰণে চাউল বাছাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কাজত বৰ্তি হৈ আছে। আমি ৰন্ধনৰ বাপসকলক আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰন্ধন কৰি আছে বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই ভোজনালয়ত আইসকলে ইয়াত শাক পাচলি কাটি আছে, তাকে সকলোকে দেখাইছোঁ। সুন্দৰভাৱে সকলো শাক পাচলি কাটি আৰু এফালে আপোনাৰ ৰন্ধনশালত ৰন্ধন প্ৰকৰণৰ কাম আৰম্ভ হৈ আছে। বাৰ্ষিক অধিৱেশন কাইলৈ পবিত্ৰ 92 সংখ্যক লাইখুঁটা স্থাপনত বৰ্তমান যি চিমেণ্ট চাপৰি বৰনামঘৰ আমি ইয়াতে আছোঁ। ইয়াতে সেৱক সেৱিকা লোকালয়ন্য হৈ পৰিছে, নামৰ ধ্বনি ইয়াত উজ্বলিত উঠিছে। প্ৰতিজন সেৱক সেৱিকাই কাইলৈ মাৰ বান্ধি থিয় হৈ ওলাই আহিছে। এই মুহূৰ্তত এজন সেৱক আছে। আপোনাৰ জানিব কাইলৈ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক পবিত্ৰ লাইখুঁটা স্থাপন, পবিত্ৰ লাইখুঁটা
আগলৈকে আমাৰ ব্যক্তিগত সেৱা নিবেদন কৰিছোঁ। অহা কাইলৈ চেৰেং পথাৰত যি 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইফ স্থাপনৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীলৈ সমস্ত জনকে আমি সেৱা নিবেদন কৰিছোঁ, সমস্ত জনকে আমি ব্যক্তিগত সেৱা নিবেদন কৰিছোঁ। আজি চেৰেং পথাৰৰ গছ লতা তৰু তৃণ সকলোৱে বাট চাই আছে। লক্ষ লক্ষ ভকতৰ সমাগম তেখেতৰ পদৰ দোলাৰে জীপাল হৈ উঠিব এই চেৰেং পথাৰ। আমি সকলোকে এই লাই খুঁটা স্থাপন কাৰ্যসূচীলৈ সকলোকে বিনম্ৰভাৱে আমি আমন্ত্ৰণ জনাইছোঁ। সকলো এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ লোকে আহি যাতে লাই খুঁটা স্থাপন কাৰ্যসূচীত সহযোগ কৰে আৰু এখন সৰ্বাত্মক সুন্দৰ এখন অধিৱেশন হোৱাত যাতে সকলোৱে সহযোগিতা কৰে, তাৰে আমি কামনা কৰি হৰিনামে মুখৰিত জোনাই জিলা চিমেণ্ট চাপৰি সমস্তজন ভকত বাপ বান্ধৱে হৰিনামে মুখৰিত হৈছে চিমেণ্ট চাপৰি আঞ্চলিক বৰ্ণাংঘৰ। অতি সুন্দৰ পৰিৱেশ। সেৱক সেৱিকাসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি অহাকালিলৈ হ'ব লগা লাই খুঁটা স্থাপন অনুষ্ঠানত সহযোগিতা কৰিবলৈ হেঁপাহেৰে উপস্থিত হৈ ঈশ্বৰ গুণানুকীৰ্তন ভক্ত। আধ্যাত্মিকতা ভাৱ সঁচাকৈ প্ৰকাশ নোপোৱা যেন অনুভৱ হয়। আমি জৰিয়তে আপোনালোকক সেৱা ধৰিম, আপোনালোকক চৰণাবাদী কাপৰে প্ৰাৰ্থনা জনাম। বিভিন্ন স্থানত আমাৰ আমি পুৱা গতিকে সমূহ জিলাৰ পৰাই আমাৰ ভকতসকল আহিব হাজাৰ হাজাৰ। সাজপাৰ কৰি গতিকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি যেতিয়া আগবাঢ়িম, তেতিয়াৰ পৰা আমি গুৰুদেৱ নাথ 4 বছৰ সাক্ষী কৰি কৃষ্ণ সংস্কৃতি হৃদয়ত স্থাপন কৰিবলৈ আমি আমাৰ দলপতিসমূহৰ নিৰ্দেশ যেতিয়া আমি আখৰা আখৰা পালন কৰিম, তেতিয়াই কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব বুলি আমি ভাবোঁ। সেই হেতুকে আমি বিশেষ বহল কৰি বক্তব্য নাৰাখি আপোনাসকলো নিশ্চয় অকণমান আমনি লাগিছে। দুখনমান আঞ্চলিক ভাষাৰ সেৱা সেৱিকা সমষ্টই অন্য গ্ৰহণ নকৰাকৈ আহি সভাত অংশগ্ৰহণ কৰিলে। জাতি জনগোষ্ঠী ধৰ্ম আজি দিনত সকলোৱে আহক পৰীক্ষা থকাৰ হেতুকে গুৰুজন আদৰ্শ যারা সমস্তই খুব টকাটৰিকৈ আহি সভাত অংশগ্ৰহণ কৰিবলগীয়া হ'ল। সেই হেতুকে আমি আপোনালোকক আৰু আমনি দিব বিচৰা নাই। আমি এইটোৱে পুনৰবাৰ আপোনালোকৰ ওচৰত সেৱা ধৰিছোঁ। অনুৰোধ জনাইছোঁ এই অনুষ্ঠান প্ৰত্যেকটো অনুষ্ঠানৰ কাৰ্যসূচী মুখ্য অধিনায়ক বাছজনে জিলাধীনায়ক বাপক বিশেষ বিভাগ জিলাধীনায়ক বাপে আঞ্চলিকৰ অধিনায়ক বা সমষ্টক নিৰ্দেশ দিব আৰু আঞ্চলিকৰ অধিনায়ক বা সমষ্টই হ'ব
তিৰুপতি আঞ্চলিক শাখা আৰু পূৰ্বাঞ্চল আঞ্চলিক শাখাই সেৱক সেৱিকাসকলে সমস্তখিনিয়ে সহায় কৰিছে। আমি পোনপ্ৰথমে হয় আমি শংকৰ মাধৱ আঞ্চলিক শাখাৰ সমস্ত আই বা সমস্তলৈ যুৱক যুৱতীসকললৈ আমি জোনাই জিলা শাখাৰ সেৱা বাহিনীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ। আজি জোনাই জিলা শাখাত আজি অনুষ্ঠিত হোৱা পবিত্ৰ লাইখুটাৰ দিনটোত আজি ৰন্ধন আৰু বিতৰণৰ ক্ষেত্ৰত আজি শংকৰ মাধৱ আঞ্চলিক শাখাই তেখেতসকলে আজি যিখিনি কথা কৈছে অৰ্থবন্টনৰ কথা কৈছে আৰু এগৰাকী অতি শক্তিশালী এগৰাকী সৎ বিধায়কে নহয় স্থানীয়ভাৱে এগৰাকী শক্তিশালী জনপ্ৰতিনিধি আৰু তেখেতৰ জনপ্ৰিয়তা সকলোৱে জানে। আমি বহুত দিনৰ পৰাই তেখেতে যেতিয়া আন্দোলনৰ কাৰ্যসূচী আছিলে এই জাতিটোৰ কাৰণে কাম কৰাৰ সময়ৰ পৰা তেখেতক চিনি পাওঁ আৰু তেখেতৰ মনৰ ভিতৰত যিমান সুন্দৰ এটা পৰিকল্পনা থাকিব পাৰে আমি কল্পনা কৰিব পৰা নাছিলো। বহু অধিৱেশন হৈ গ'ল কিন্তু স্মৃতি যুগুমীয়া কৰিব নোৱাৰিলো। কিন্তু যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়লৈ আহি ঘোষণা কৰিলে যে এই অধিৱেশন স্থলীতে মই 1 কোটি টকা দি থৈ গলো আৰু ইয়াত এটা প্ৰকল্প নিৰ্মাণ হ'ব লাগে বুলি পোনপ্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী আৰম্ভ কৰিলে। আৰু ডিব্ৰুগড়ত যোৱা বছৰ যিহেতু এই প্ৰকল্প আৰম্ভ কৰিলো ইতিমধ্যে 50 লাখ টকা আমাক মুকলি কৰি দিছে। 4 বিঘা মাটি চৰকাৰে আমাক ইতিমধ্যে দান সূতে আমালৈ চৰকাৰীভাৱে আমাক মাটি দান দিলে। গতিকে দ্বিতীয়বাৰৰ কাৰণে এই স্থলীখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে ভুৱন পেগু ডাঙৰীয়াৰ যি নেতৃত্ব এই কামখিনি কৰিলে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ কাৰ্যসূচী ইয়াতে সামৰিছোঁ। আৰু লগে লগে আমি এটা হৰিধ্বনি দিম আৰু এই হৰিধ্বনি শেষ হোৱাৰ পিছত আমি নামঘৰ লাইখুটা কাণে তালি যাম। আপোনালোকে মোৰ লগত সহযোগ কৰিব। হৰি আমাৰ পদাধিকাৰ বা মুখ্য উপদেষ্টা উপপদাধিকাৰ দ্বিতীয় সম্পাদক ভুৱন পেগু ডাঙৰীয়া কাৰ্যকৰী সভাপতি আৰু লগতে সভাপতি সম্পাদক প্ৰমুখ কৰি কেন্দ্ৰীয় নেতৃবৃন্দই আমি পদক বজেৰে তালৈ যাম। আপোনালোকে আমাৰ লগত সহযোগ কৰক। পৰৱৰ্তী সভাখন যিহেতু আমাৰ তাত আছে আমি তালৈ যাব লাগিব। গতিকে সমৰ্থনাই কৃতজ্ঞতা ধন্যবাদ। কৃষ্ণ কিমান হ'ল? এইমাত্ৰ নাম লৈছিলে।
হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী খনা